গাইজ এয়া বজৰংগী বলি আৰু এয়া আমি এটা বাজিলে কোনফালেদি ঘূৰি আহিছোঁ আৰু ক'ব নোৱাৰোঁ আৰু গাইজ কি কম মানে শ্বিলং নমস্কাৰ এওঁৰ ভৰসাতে আহি আছোঁ সাহসত গতিকে এটা বাজিল ৰাতি আপোনালোকে ভাবক চাৰিওফালে জংঘল মাজত এটা চুনচান ৰাস্তা আৰু এখন গাড়ী অকল আমি এই চাৰিটা মানুহ এইফালে সৰু বেটা হৈ আছে আৰু লগত আছে বজৰংগী বলি আৰু এজন ভাল ফ্ৰেণ্ড আছে এওঁৰ সি মানে বহুতখিনি হেল্প কৰিলে তাৰ সাহসতে আজি আমি ঘৰ পালোহি আৰু সি যদি আজি ফোন নকৰিলেহেঁতেন হয়তো আজি আমি ঘৰ নাপালোহেঁতেন সঁচাকৈ থেংক ইউ ছ' মাছ ৰিংকু আৰু বাকী কি ক'ম আৰু এওঁ আছে এওঁৰ সাহসত মানে এনেকুৱা লাগিছিল আজি তাৰমানে যাম আৰু এনেকুৱা লাগিছিল আজি মানে ঘৰ গৈ নাপাম আৰু এনেকুৱা লাগিছিলে গতিকে ভগৱান আছে সদায় গতিকে আহি পালোঁ আৰু থেংক ইউ ছ' মাছ ৰিংকু